प्रमोद बड़ो डांगरिया इलेक्शনৰ আগত ইমান ডাঙৰ ডাঙৰ লেকচাৰ দিছিল যে আমি আপোনালোকৰ কাৰণে এটো কৰিম হেটো কৰিম আজি আমাৰ বিটিআৰত বুলে সুইজারল্যান্ড বনাবো কিন্তু আজি এতিয়ালৈকে সুইজারল্যান্ড তো দূৰৰ কথা আজি এটা ভালকে ৰাস্তা এটাও বনাব পৰা নাই না হি ভালকে শিক্ষা বিভাগ চলাব পাৰিছে না কোনবা ৰাস্তা ঘাট বনাব পাৰিছে না কিবা বিটিআৰৰ কাৰণে উন্নতি কৰিব পাৰিছে সকলো কামতে মাথো ফেইলার। नमस्कार मोर नाम राकिबुर रहमान मैं उदालगुरी जिलार हरिसिंगा समष्टिर পৰা আজি कुकराझारत आহি आमार बीपीएफ प्रधान श्री हाग्रामा महिलारी डांगरियार बीपीएफ दलत आमी योगदान करो तार एकमात्र कारण हल जी आमार बर्तमान बीटीआर सरकार चलि आछे यूपीपीएल प्रमोद बड़ो प्रधान तेखेते आमार जी युवकসকলক লৈ কিনে जी जीवनটো লৈ কিনে जी हाथाली खेली आछे तार विपरीते আজি आमी ওলাই আইছো बीपीएफर जॉइनिंग হইছো तार एटाই कारण হইছে आमार माइनरिटी समाज कि अन्य जिकोनो समाजर হয় प्रमोद बड़ो डांगरिया इलेक्शনৰ আগত ইমান ডাঙৰ ডাঙৰ লেকচাৰ দিছিল যে আমি আপোনালোকৰ কাৰণে এটো কৰিম হেটো কৰিম আজি আমাৰ বিটিআৰত বুলে সুইজারল্যান্ড বনাবো কিন্তু আজি এতিয়ালৈকে সুইজারল্যান্ড তো দূৰৰ কথা আজি এটা ভালকে ৰাস্তা এটাও বনাব পৰা নাই না হি ভালকে শিক্ষা বিভাগ চলাব পাৰিছে না কোনবা ৰাস্তা ঘাট বনাব পাৰিছে না কিবা বিটিআৰৰ কাৰণে উন্নতি কৰিব পাৰিছে সকলো কামতে মাথো ফেইলার। যোৱা বছৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আন্ডাৰত যিমানখিনি কলেজ আছিল যিবিলাক ছাত্ৰ ছাত্ৰীসকলে ডিগ্ৰীত বেক লগাইছিল সেইবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে স্পেশাল এক্সামৰ কাৰণে গোটেইখিনি ফৰ্ম ফিলআপ কৰাৰ কাৰণে 1830 টকাকে ধাৰ্য কৰিছিল মাসুল কিন্তু এইখিনি গোটেই লৰা ছোৱালী বিলাকে স্পেশাল এক্সামৰ কাৰণে ফৰ্ম ফিলআপ কৰিলে ঠিকই টকাখিনি অনলাইন ফিজ কাটি জমা কৰিলে ঠিকই কিন্তু আজিলৈকে সেই স্পেশাল এক্সাম পাতিব নোৱাৰিলে আৰু সেই টকাখিনি আজিলৈকে ৰিটাৰ্ণ কৰিব নোৱাৰিলে এয়া কিমান লজ্জাজনক কথা যে বিটিআৰ চৰকাৰে এটাই ছাত্ৰ ছাত্ৰীসকলৰ টকাবিলাক কেনেকৈ লুটি লৈ আছে কিমান লজ্জাজনক কথা। 2-3 বছৰ আগৰ কথা বিটিআৰ जी आमार बड़ोलेण्ड यूनिभार्सिटी আছে সেই বড়োলেণ্ড ইউনিভার্সিটির অন্তর্গত যিমানবিলাক কলেজ মহাবিদ্যালয় আছে সেই গোটেই মহাবিদ্যালয়ের 95% স্টুডেন্টৰ প্ৰতিটো সাবজেক্টত 3-4টা পেপারত ব্যাক লগাই দিছে ইয়া কিমান লজ্জাজনক ঘটনা আৰু তাৰ বিৰুদ্ধে আমাৰ সকলো ছাত্ৰ সমাজে আহি কিনে আমাৰ বড়োলেণ্ড ইউনিভার্সিটিত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিল। আজি আপোনালোকে চাব পাৰে আমাৰ মাইনৰিটি সমষ্টিবিলাকত হুমাই কিনে চাব আপোনালোকে 2020ৰ আগত প্ৰমোদ বড়ো ডাঙৰীয়া যিমান ডাঙৰ ডাঙৰ লেকচাৰ বিলাক দি আহিছিল আজি তাৰ এটা বস্তু পূৰণ কৰিছে নেকি সেইবিলাক এটা আমাৰ যি সমষ্টি সেই সমষ্টিত আমাৰ মাইনৰিটি এৰিয়া বেছি সেই সমষ্টিত আমাৰ মাইনৰিটি এৰিয়াত আজিলৈকে এটা ৰাস্তা বনাবলৈ সক্ষম হোৱা নাই এই প্ৰমোদ বড়ো চৰকাৰে। আজি আপোনালোকে চাব পাৰিব আমাৰ মুছলমান সমাজক বিটিআৰ অঞ্চলত বিটিআর जी आमार बीटीसी शक्ति 2003 जी एकर्ड एटा আছে এই একর্ডত পুনপুটিয়াকে লিখা আছে যে 2003 আগত যিমানখিনি মুছলমান বা হিন্দু হোক মুছলমান হোক বড়ো হোক তার কোনো ভেদাভেদ নাই যিমানখিনি মানুহ আজি আমাৰ বিটিসিত আছে সকলো মানুহ বিটিসি বাসী এই কথাটো স্পষ্টকৈ থকাৰ পিছতো আজি আমাৰ মাইনৰিটি এৰিয়া যিখিনি আছে সেই এৰিয়াসমূহত বিটিসি চৰকাৰে কি কৰি আছে অসম চৰকাৰৰ সহায়ত বুলডোজাৰ চলাবলৈ দিনক দিনে নোটিশ বিলাক জাৰি কৰি আছে এয়া কাক সুখী কৰিবলৈ প্ৰমোদ বড়ো চৰকাৰ নিমাত হৈ আছে। বিটিসিত থকা সংখ্যালঘু সম্প্ৰদায় কি আপোনালোকৰ ভোট নালাগে নেকি সংখ্যা যেতিয়া নেকি ইলেকশন আহে তেতিয়াতো সংখ্যালঘু মানুহক আপোনালোকে কোলাত লয় আৰু ইলেকশন পাৰ হৈ যোৱাৰ পিছত আপোনালোকে কিয় সিহঁতক দলিয়াই পেলাই দিয়ে ইয়াৰ কাৰণে এইবাৰ আপোনাক সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব আৰু ইয়াৰ কাৰণে আপনি হাজিৰ হৈ থাকিব প্ৰমোদ বড়ো ডাঙৰীয়া।